মোৰ ছোৱালী পলাই গ'লে তেতিয়া কি চৰকাৰৰ মান যাব নে মোৰ মান যাব? চৰকাৰৰ ইজ্জত নাযায়, হিমন্তৰ ইজ্জত নাযায়। তাই বিয়া হৈছে জানুৱাৰী 10 তাৰিখে। হে তেতিয়া তাই 18 বছৰ এমাহ 5 দিনত তাই বিয়া হৈছে। এতিয়া কাক উঠাই আনিছে? এটা মোৰ ল'ৰাক উঠাইছে, ল'ৰাটো নিৰ্দোষী। এতিয়া ল'ৰা ছোৱালীয়ে লাইন মাৰিব, তোৰ এতিয়াতো ভায়েক ককাক মাক বাপেক যাব নোৱাৰিব নহয় তাত। ছোৱালী পলাই গ'লে তেতিয়া কি চৰকাৰৰ লাজ যাব নে আমাৰ লাজ যাব? সেইটো কওকচোন আপোনালোকে। এতিয়া মানে যিজনে ছোৱালী বিয়া পাতিছে তেওঁ কানা নাই? তেওঁক পোৱা নাই, ছোৱালী বাপেকো নাই, ল'ৰাটোও নাই। ল'ৰাৰ বাপেক মই, ছোৱালী মাক, আৰু মোৰ ল'ৰাক লৈ আহিছে। মোৰ ল'ৰাটো কেৰিয়াৰ আছে নহয়। আপোনাৰ ল'ৰাক কিয় আনিছে? নাজানো এতিয়া কিয় আনিছে, মই কি কৰোঁ? আইনে কি কৰে মই কি ক'ম এতিয়া? আপোনাৰ ছোৱালীহে বিয়া দিছে? ছোৱালীহে বিয়া দিছোঁ মই। ছোৱালী ককায়েকক আনিছে? ছোৱালী ককায়েক আনিছে। তাৰতো লাইফ আছে নহয়। সকলো ৰিপৰ্টাৰ ওপৰত ৰিকুৱেষ্ট মোৰ ল'ৰা নিৰ্দোষী, মোৰ ল'ৰাক উলিয়াই আনি দিয়ক। আৰু যদি মোৰ ছোৱালী পলাই গ'লে তেতিয়া কি চৰকাৰৰ মান যাব নে মোৰ মান যাব? সেইটো কওক আপোনালোকে। এতিয়া আপুনি কি বিচাৰে মানে? মই মোৰ ল'ৰাক দিব বিচাৰোঁ। মই ছোৱালী আনক, ল'ৰা আনক, সেইবিলাক একো নাই। আমি নিৰ্দোষী, আমাক কিয় আনিব? মোৰ ল'ৰাক কিয় আনিব? মোৰ ল'ৰা ভাল পোৱা নাই নহয়, ছোৱালীয়েহে ভাল পাইছে ল'ৰাক। তেতিয়া কাৰ ইজ্জত যাব? মোৰ ইজ্জত যাব, চৰকাৰৰ ইজ্জত নাযায়, হিমন্তৰ ইজ্জত নাযায়। লাগে ল'ৰাক আনাৰ কোনো যুক্তি নাইতো। তো ছোৱালীৰ হাজবেণ্ড ক'ত আছে গম নাপায়? ছোৱালী হাজবেণ্ড ক'ত আছে? মই ছোৱালীক বিয়া দি দিছোঁ। মই ছোৱালী ঘৰতো কোনো হেৰি নাই, তেওঁলোকে ডকুমেণ্টছ বিচাৰি দিয়ে। আমিতো ছোৱালী ভাল পোৱাৰ কাৰণেহে দি দিছোঁ বিয়া। ছোৱালীজনী ক'ত আছে? ছোৱালীজনী গিয়েকৰ ঘৰত আছে। এতিয়া বৰ্তমান ঘৰত নাই নেকি? নাই, ঘৰত নাই। দুইজন মানে ছোৱালীক পাইছেগৈ, পুলিচে গৈ ছোৱালীক পাইছে। আৰু বেলেগ কাকো পোৱা নাই? পাইছে, ছোৱালী ল'ৰাৰ বাপেক পাইছে। ল'ৰা বাপেকক আনা নাই? আহিছে, ল'ৰাৰ বাপেকো আহিছে। কিন্তু মোৰ ল'ৰা নিৰ্দোষী, মোৰ ল'ৰাক কিয় আনিছে? সকলো ৰিপৰ্টাৰ ওপৰত ৰিকুৱেষ্ট মোৰ ল'ৰা নিৰ্দোষী, মোৰ ল'ৰাক উলিয়াই আনি দিয়ক। আৰু যদি মোৰ ছোৱালী পলাই গ'লে তেতিয়া কি চৰকাৰৰ মান যাব নে মোৰ মান যাব? সেইটো কওক আপোনালোকে। এতিয়া আপুনি কি বিচাৰে মানে? মই মোৰ ল'ৰাক দিব বিচাৰোঁ। মই ছোৱালী আনক, ল'ৰা আনক, সেইবিলাক একো নাই। আমি নিৰ্দোষী, আমাক কিয় আনিব? মোৰ ল'ৰাক কিয় আনিব? মোৰ ল'ৰা ভাল পোৱা নাই নহয়, ছোৱালীয়েহে ভাল পাইছে ল'ৰাক। তেতিয়া কাৰ ইজ্জত যাব? মোৰ ইজ্জত যাব, চৰকাৰৰ ইজ্জত নাযায়, হিমন্তৰ ইজ্জত নাযায়। লাগে ল'ৰাক আনাৰ কোনো যুক্তি নাইতো। তো ছোৱালীৰ হাজবেণ্ড ক'ত আছে গম নাপায়? ছোৱালী হাজবেণ্ড ক'ত আছে? মই ছোৱালীক বিয়া দি দিছোঁ। মই ছোৱালী ঘৰতো কোনো হেৰি নাই, তেওঁলোকে ডকুমেণ্টছ বিচাৰি দিয়ে। আমিতো ছোৱালী ভাল পোৱাৰ কাৰণেহে দি দিছোঁ বিয়া। ছোৱালীজনী ক'ত আছে? ছোৱালীজনী গিয়েকৰ ঘৰত আছে। এতিয়া বৰ্তমান ঘৰত নাই নেকি? নাই, ঘৰত নাই। দুইজন মানে ছোৱালীক পাইছেগৈ, পুলিচে গৈ ছোৱালীক পাইছে। আৰু বেলেগ কাকো পোৱা নাই? পাইছে, ল'ৰাৰ বাপেক পাইছে। ল'ৰা বাপেকক আনা নাই? আহিছে, ল'ৰাৰ বাপেকো আহিছে। কিন্তু মোৰ ল'ৰা নিৰ্দোষী, মোৰ ল'ৰাক কিয় আনিছে? তাই বিয়া হৈছে জানুৱাৰী 10 তাৰিখে। হে তেতিয়া তাই 18 বছৰ এমাহ 5 দিনত তাই বিয়া হৈছে। এতিয়া কাক উঠাই আনিছে? এটা মোৰ ল'ৰাক উঠাইছে, ল'ৰাটো নিৰ্দোষী। এতিয়া ল'ৰা ছোৱালীয়ে লাইন মাৰিব, তোৰ এতিয়াতো ভায়েক ককাক মাক বাপেক যাব নোৱাৰিব নহয় তাত। ছোৱালী পলাই গ'লে তেতিয়া কি চৰকাৰৰ লাজ যাব নে আমাৰ লাজ যাব? সেইটো কওকচোন আপোনালোকে। এতিয়া মানে যিজনে ছোৱালী বিয়া পাতিছে তেওঁ কানা নাই? তেওঁক পোৱা নাই, ছোৱালী বাপেকো নাই, ল'ৰাটোও নাই। ল'ৰাৰ বাপেক মই, ছোৱালী মাক, আৰু মোৰ ল'ৰাক লৈ আহিছে। মোৰ ল'ৰাটো কেৰিয়াৰ আছে নহয়। আপোনাৰ ল'ৰাক কিয় আনিছে? নাজানো এতিয়া কিয় আনিছে, মই কি কৰোঁ? আইনে কি কৰে মই কি ক'ম এতিয়া? আপোনাৰ ছোৱালীহে বিয়া দিছে? ছোৱালীহে বিয়া দিছোঁ মই। ছোৱালী ককায়েকক আনিছে? ছোৱালী ককায়েক আনিছে। তাৰতো লাইফ আছে নহয়।